কাৰণ ৰঘুপতি বহুত বেছি ডাঙৰ মাৰ্ক এটা হয় 13.81 and we are still in 8 crores এতিয়াও আৰু ব্যৱধানটা বাকী শ্ৰী ৰঘুপতিৰ বক্স অফিচ কালেকশ্যনৰ ক্ষেত্ৰত পিছ পেলাব পাৰিবনে বিদুৰ ভাই শ্ৰী ৰঘুপতিৰ বক্স অফিচ কালেকশ্যন হৈছিল 13,81,00,000 টকা আৰু বিদুৰ ভাই 6 আগষ্টলৈকে কালেকশ্যন প্ৰায় 8 কোটিৰ ওপৰত গৈছে আৰু এতিয়া যদি আপোনালোকে ভিডিঅ'টো চাই আছে প্ৰায় এতিয়া 9-10 কোটি মান হ'ল গৈ চাগে ৰিলিজ হোৱাৰ পৰা 6 আগষ্টলৈ মানে 18 দিনত 8 কোটি টকা কালেকশ্যন হ'ল মানে এদিনত 44 লাখকে ফিল্মখনৰ কালেকশ্যন হৈ আছে আৰু শ্ৰী ৰঘুপতিৰ সমান হ'বলৈ প্ৰায় আৰু 5.5 কোটি মান টকা লাগে আৰু প্ৰায় 13 দিন এনেদৰে সিনেমা হলত বিদুৰ ভাই চলি থাকিলে শ্ৰী ৰঘুপতিৰ বক্স অফিচ কালেকশ্যনৰ ক্ষেত্ৰত ফেৰ মাৰিব পাৰিব কিন্তু ইমান সহজ হ'ব জানো কাৰণ প্ৰথম 3 দিনত বিদুৰ ভাই 1,24,00,000 টকা কালেকশ্যন হৈছিল মানে প্ৰত্যেক এদিনত 41 লাখকে কালেকশ্যন হৈ আছিল আৰু তাৰ পিছৰ 8 দিনত 3,46,00,000 টকা কালেকশ্যন হৈছিল মানে প্ৰত্যেক দিনাখনি আপোনাৰ 48 লাখ টকাকে কালেকশ্যন হ'ল মানে প্ৰথম 3 দিনৰ তুলনাত পাছৰ 8 দিনত অধিক কালেকশ্যন হৈছিল প্ৰায় 7 লাখ টকাৰ এটা বৃহৎ জাম্প দেখিবলৈ পোৱা গৈছিল 11 দিনৰ পিছৰ 7 দিন মানে 6 আগষ্টলৈকে 8 কোটি টকা কালেকশ্যন হৈছিল we are still in 8 crores এতিয়াও আৰু অৰ্থাৎ পাছৰ 7 দিনত 2,90 লাখ টকা কালেকশ্যন হৈছে মানে প্ৰতিদিনে 41 লাখকে কালেকশ্যন হৈ আছে মাজৰ 8 দিনৰ তুলনাত কালেকশ্যন যথেষ্ট ড্ৰপ হৈছে কিন্তু এটা বহুত ডাঙৰ এটা পাৰ্চেন্টেজ নহয় নৰ্মেলি সময়ৰ লগত কালেকশ্যন ড্ৰপ হোৱা দেখা যায় যিহেতু সিনেমা হলত এতিয়া পিখাচু চলি আছে সেই আগৰ তুলনাত স্ক্ৰীনো কম পাইছে তেন্তে শ্ৰী ৰঘুপতিক ফেৰ মাৰিব পাৰিবনে বিদুৰ ভাই যদি বিদুৰ ভাই ফেৰ মাৰিব পাৰে কিমান দিন লাগিব যিহেতু আগৰ তুলনাত কালেকশ্যন কমিছে সেই এইকেইদিন কালেকশ্যন আৰু কমাৰ সম্ভাৱনা আছে এতিয়াও বিদুৰ ভাই হাউচফুল গৈ আছে যথেষ্ট দৰ্শক এতিয়াও গৈ আছে সেয়ে আমি যদি এদিনত 35 লাখকেও কালেকশ্যন ধৰোঁ তেনেহ'লে শ্ৰী ৰঘুপতিক পিছ পেলাবলৈ প্ৰায় আৰু 15 বা 16 দিন লাগি যাব কিন্তু আৰু 15-16 দিনকে চিনেমা হলত বিদুৰ ভাই চলি থাকিব পাৰিবনে কাৰণ 15 আগষ্ট আহি আছে নতুন হিন্দী চিনেমা ৰিলিজ হ'ব সেয়ে বিদুৰ ভাইয়ে শ্ৰী ৰঘুপতিক ফেৰ মাৰিবলৈ যথেষ্ট কালেকশ্যন লাগে ইমানখিনি সময় পাব জানো বিদুৰ ভাইয়ে আপোনালোকে কি ভাবে বিদুৰ ভাই শ্ৰী ৰঘুপতিৰ কালেকশ্যনক ফেৰ মাৰিব পাৰিবনে আৰু যদি ফেৰ মাৰিব পাৰে তেন্তে কেইদিন লাগিব আপোনালোকৰ মতামত কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ